নমস্কাৰ আজি অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ আমাৰ কাৰণে এখন বাইক বুকিং কৰিবৰ কাৰণে ৰয়েল এনফিল্ড ডিলাৰত। এয়া চাওক, এইটো হৈছে ডিলাৰ। এইটো আছে হায়দৰাবাদৰ খাজাগুৰা ৰোডত। আৰু আমি আজি অলৰেডি বাইকখন বুকিং কৰিলোঁ। এয়া বাইক বুকিং হৈ গ'ল। এতিয়া আমাক কৈছে আমি মানে দুখন ল'ম, সেইটো কাৰণে তাই এখন ল'ব, আমাৰ এখন ল'ব। সেইটো কাৰণে আমি বাইক দুখন লঞ্চ কৰিব দিছে। নতুন নতুন দুখন বাইক আহিছে, সেইকাৰণে আমাক লঞ্চ কৰিব দিছে। আমাৰো এইটো সৌভাগ্য বুলি ভাবিছোঁ। আৰু বহুত ডাঙৰ ডাঙৰ চেলিব্ৰিটি আহি ইয়াত লঞ্চ কৰে, কিন্তু আজি আমি অট'মেটিক লঞ্চ কৰিব পাই গৈছোঁ। দুখন নতুনকৈ আহিছে। যদি আপোনালোকেও লয় তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে। খাজাগুৰা ৰোডত আছে। এইটো আমাৰ এনফিল্ডৰ ডিলাৰ হয়। মনটো আজি খুব ভাল লাগিছে। আমাৰ হাজবেণ্ডো আজি পূৰা সুখী। নেক্সট সি ল'ব, ভণ্টিৰ হাজবেণ্ড। তাৰপিছত ল'ব পাপুৱে। তাৰপিছত থাৰ্ডত আহিব পাপু জানুৱাৰীত পাপুৱে ল'ব। এতিয়া আমি ছেপ্টেম্বৰত লৈছোঁ, সিহঁতে অক্টোবৰত ল'ব, সি জানুৱাৰীত ল'ব। আমি চলাই মেলি ৰেডি। টেষ্ট ড্ৰাইভ অলৰেডি লোৱা হৈ গ'ল। ভাল লাগিছে আৰু এক্সাইটিং পাম আমি। అరే OnePlus అది, ఇది OnePlus చూడు ఒకసారి. विंडशील्ड भी रहता है। विंडशील्ड आपको